যুগে প্ৰতি খোজে তোমাতেই মই হোম বিলীন এন্ধাৰৰে চুকে চুকে আছো মই তোমাতে লীন কথা গম পাইছানে? কি কথা? আমাৰ গাঁৱৰ যে প্ৰিয়ম আৰু অনুৰাধা এহেঁতক মন কৰিছনে? বন্ধু বন্ধু বুলি দুইটা সৰুৰ পৰা একেলগে থাকে। তাকেতো ময়ো মন নকৰা নহয়, তোমাৰ মাজত কিবা এটা নিশ্চয় আছে নহ'লে একেলগে থাকে ন? জানানে আজিকালি ল'ৰা ছোৱালী প্ৰায় এনেকুৱাই। বুজি পাইছোঁ, আপুনি কি ক'ব বিচাৰিছে? নহয় কি, এই কথাটো অনুৰাধাৰ বাপেকক জনাব লাগিব। নাই, কথাটো এনেকৈ জনালে বেয়া হ'ব, গম পাইছেনে? এটা প্ৰমাণ লৈ অনুৰাধাৰ বাপেকক জনাব লাগিব, প্ৰিয়মৰ পৰা আঁতৰাব লাগিব। ব'লক যাওঁ, এতিয়া কাম এটা আছে। Oi, stop. Aku apa salah? Boleh, boleh. ঐ প্ৰিয়ম, তোৰ আৰু অনুৰাধা ৰিলেশ্যনটো বন্ধুত্ব নে প্ৰেম? বন্ধুত্ব, কিন্তু হঠাৎ সুধিলি যে? নহয় মানে, তই য'ত অনুৰাধাও ত'ত, সেইবাবে সুধিলোঁ। তহঁতৰ ৰিলেশ্যনটো বন্ধুত্ব নে প্ৰেম? তোৰ এটা কথা মনত আছেনে? কেইদিনমানৰ আগত যে নন্দিতা শইকীয়া নামৰ ছোৱালীজনীৰ ঘটনা হৈ গৈছে। আছে, কিন্তু কিয় কৈছ? শুন তেন্তে, আজিকালি দিনকাল খুবেই বেয়া। কোন কেতিয়া কি সময়ত কি হৈছে কোনেও নাজানে। সেয়েহেতু অনুৰাধাৰ লগত মই থাকোঁ আৰু তাইও ভয় হয়, সেইবাবে একেলগে থাকোঁ। অকল প্ৰেম ভাল পাবলেই নহয়, যিকোনো ঘটনা হঠাৎ হৈ যাব পাৰে। সেয়েহেতু সজাগ হোৱাটো খুবেই প্ৰয়োজন। আৰু সেই নন্দিতাক ল'ৰাজনে হত্যা কৰাটো অপৰাধ। থাকিব পাৰে ছোৱালীজনী আৰু, কিন্তু সেই বুলি হত্যা কৰিব নালাগিছিল। আনৰ লগত গৈ নিজৰ পইচাত দাঙি থোৱাটো এটা নিজৰ ভুল। আৰু প্ৰেমৰ ক্ষেত্ৰত কোনোবাই এৰি গৈছে যাওক, তাতকৈ দুগুণ ভাল আহিব। ধৰি ল'লে হয়, তেতিয়াতো এনেকুৱা ঘটনা হ'ব নাপায়। কোনোবাই খং ৰাগ কাজিয়া বেয়া ব্যৱহাৰ অত্যাচাৰ অনেক কৰিব, সেইবোৰ হোৱাটো অসম্ভৱ। আৰু সম্ভৱ কৰিছে সেই প্ৰেমিক প্ৰেমিকাসকলে, কাৰণ নিজে ঠিক থাকিলে কোনে কি কৰিব। বুজিছোঁ, কিন্তু তাৰ মাজতে কথা এটা কওঁ, বেয়া পাবি নেকি? কি কথা কোৱা আকৌ, মোকো কথা ক'বলৈ সুধিব লাগে নেকি? নহয় আজিকালি মন কৰিছোঁ মানুহবোৰ বেলেগতকৈ বেলেগ হ'ব ধৰিছে। মানে কি কৈছ মই একো বুজা নাই, ভালকৈ কচোন। নহয় মানে আজিকালি মই মানুহবোৰক দেখিছোঁ, তোৰ মোৰ পাছত বেছি লাগি থাকে, কিন্তু তাই নিজৰ লগত নালাগি আনৰ পাছত কিয় লাগি থাকে, মই সেইটোৱে ঠিক ধৰিব নোৱাৰোঁ। তাকেতো মই নাজানো, মানুহবোৰে নিজৰ লগত নালাগি আনৰ লগত কিয় লাগি থাকে। যদি তেনেদৰে ভাল ভাল কাম কৰিলে হয়, আজি এই দুখ দুখীয়া ড্ৰাগছ ধৰ্ষণ এই বেয়া কামবোৰ কিমান দূৰ হ'ল হয়, ঠিকনা নাই। তাকেইতো, তাৰ বাবে আজিকালি মানুহবোৰ সজাগ হ'ব লাগিব আৰু ভাল ভাল কাম কৰিব লাগিব, তেতিয়াই আমাৰ সমাজখন ভাল হ'ব। আৰু তোক যে কৈছিলোঁ মই, এই মানুহবোৰৰ পৰা আঁতৰি থাকিলেতো নিজৰ কাৰণেই ভাল। কিন্তু কিয় কৈছ? তোৰ আৰু অনুৰাধা বন্ধুত্বটো ভালদৰে বজাই ৰাখিবি। তহঁতৰ ৰিলেশ্যনটো ভাল হোৱাটো নিবিচাৰে, সদায় বেয়া হোৱাটোৱে বিচাৰে মানুহে। আৰু যিমান পাৰ সেইবিলাক মানুহৰ পৰা আঁতৰি থাকিবি। কিমান দিনৰ পৰা কৰিব দে। আচলতে মানুহে কি কয় কি ভাবে সেইটো প্ৰয়োজন নহয়। আচলতে আমি জীৱনত কি কৰিব পাৰোঁ, কেনেদৰে সফলিত হ'ব পাৰোঁ, সেইটোহে আচল কথা।
আৰু মানুহৰ ক্ষেত্ৰত ভুল নাযাবি, নহ'লে এদিন নিজেই শেষ হ'বি। বাৰু কুকুৰহে ভুকিবই, ভুকিব দে, এদিন নিজে বুজি পাব। ঐ মই তোক কথাবোৰ ক'লোঁ আৰু বাকী যি কৰ তোৰ কথা, মই এতিয়া যাওঁ। বহ যাওঁ নেকি? যা। ক'ত আছ তই? অঁ এই এনেই ওলাই আহিছিলোঁ। তোক কথা এটাৰ বাবে কল কৰিছিলোঁ। কি কথা কোৱা আকৌ। কাইলৈ মন্দিৰ যাম, তয়ো ওলাবিচোন। মন্দিৰ? অঁ ঠিক আছে, হ'ব দে এতিয়া। ঠিক আছে দে। বাই বাই। হঠাৎ যে মন্দিৰ অনুৰাধা, হঠাৎ যে মন্দিৰ আহিলি আৰু মোক মাতিলি, ইমানতে চব ঠিকে আছে, কিন্তু মই গমকে নাপাওঁ তই অহাৰ কাৰণ কি? তই গম পাব নালাগে, সময়ত চব গম পাবি। তই যে বৰ অকা পকা কথা ক দেই। কিয়? জানিব মন গৈছে? নাযাবনে বাৰু? তোৰ লগতে থাকোঁ, তই ক, নকলে জানো ভাল লাগিব? গম পাবি, সময় আৰু খুবেই কম। জানো দেই, তই যি ভাল লেখ কৰ। হ'ব দে, এতিয়া যাওঁ ব'ল, ইয়াত দেৰি কৰি নাথাকে। বৈ। হঠাৎ যে তাই পেহীয়েকৰ ঘৰলৈ গৈছে, কাৰণ কি? আকৌ অহা চানডে মাতিছে, আকৌ ইম্পৰ্টেণ্ট কথা, কি বা কথা? তাক বাৰু মনৰ কথাবোৰ নকৈ বেয়া কৰিলোঁ নেকি? নাই, আজি তাক ক'ব লাগিব। ইমান দেৰি কৰিছে, কি হৈছে ইয়াৰ? ফোন এটাকে কৰোঁ। হেল্ল', ক'ত আছ তই? কৰিছে যে সি, নাই কালিলৈকে লগ কৰিম। অনুৰাধা, 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 অনুৰাধা। আৰে ফোনটো কেলে কাটি কাটি দিছে? যুগে যুগে প্ৰতি খোজে তোমাতেই মই হোম বিলীন। হেল্ল', কি হ'ল তোৰ? আজি তোক মাতিছিলো নহয়, কেলে নাহিলি তই? সুখে সুখে এনেই আছো মই। ফোনটো তই কাটি কাটি কিয় দিছ? আৰু কালিৰ পৰা তোৰ ফোনটো অফ হৈ আছে যে? নাজানো। আৰে তোৰ হৈছে কি?
তোৰ কথা পাতিবলৈও সময় নাই হ'ব নালাগে দে মইনো কোন মোৰ ইম্পৰ্টেণ্ট কথাটো শুনিবলৈও তোৰ ইচ্ছা নাই তেনেকুৱা একো নহয় হ'ব নালাগে দে শুনিব তই মোৰ কথা বাৰু চৰি কৈছোঁ তোৰ ইম্পৰ্টেণ্ট কথাটো কচোন শুন তেন্তে মানে মোৰ ল'ৰা এটা পচন্দ হৈছে তাক মই কেনেকৈ প্ৰপ'জ কৰিম তই মোক সেইটো শিকাই দে কি কাইলৈ তই ওলাই আহিবিচোন আৰু তোক বহুত কথা ক'বলৈ আছে চাবি কিন্তু আজিৰে নকৰিবি ঠিক আছে হ'ব দে এতিয়া ঠিক আছে বাৰু বাৰু এইবোৰ কথা কৈ বেয়া কৰিছোঁ নেকি নাই যি হয় হ'ব